বিগত বছৰটো কোভিড সৃষ্ট পৰিৱেশৰ বাবেই ৰাজ্যত লকডাউন বলবৎ কৰা হৈছিল। লকডাউনৰ সময়ছোৱাতে এগৰাকী সেউজীয়া মনৰ যুৱতীয়ে তেওঁ ব্যতিক্ৰমী সৃষ্টিৰাজিৰ সৈতে ৰাইজৰ মাজত আত্মপ্ৰকাশ কৰিছিল। সেউজীয়া আৰু ভিনৰঙী ফুলৰ মাজতে নিজকে বিলীন কৰা এইগৰাকী যুৱতীয়ে পুনৰ নিজ প্ৰতিভাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী যুৱতীৰ নাম ইতমণী শইকীয়া। বিভিন্ন পেলনীয়া সামগ্ৰীসমূহত ৰং বোলাই নৰূপ দিয়াৰ চেষ্টা কৰা সৰুপথাৰ গন্ধকৰৈ গাঁৱৰ ইতমণী শইকীয়াই শেহতীয়াকৈ ঘৰতে এখন ফুলৰ নাৰ্চাৰী গঢ়ি তুলি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। উল্লেখযোগ্য যে পেলনীয়া কেটলি, বটল, কাঠৰ হেতা আদিত ৰং সানি নতুন ৰূপ দিয়ে সৃষ্টিশীল মনৰ যুৱতীগৰাকীয়ে। ইয়াৰ উপৰিও তেওঁ এগৰাকী বান্ধৱীৰ সৈতে এই সামগ্ৰীসমূহক একেলগে নিবনুৱা হাব নামেৰে নামাকৰণ কৰি বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ লাভ কৰি বিক্ৰীও অব্যাহত ৰাখিছে। প্ৰথমতে মই ক'ব লাগিব 2020 চনৰ লকডাউনত যেতিয়া ইউনিভাৰ্চিটিৰ পৰা ঘৰত আছিলোঁ, প্ৰথমতে 10 দিনমান এনেই থাকিলোঁ। তাৰপাছতে ভাবিলোঁ যে কিবা কৰিব পাৰি নেকি, ভাল যোগাত্মক কিবা এটা কৰিব পাৰি নেকি। আচলতে তেনেকেই মনলৈ আহিছিলে। প্ৰথমতে 2 এপতকৈ সেউজীয়া গোটাইছিলোঁ, ফুল পুলি গোটাইছিলোঁ, বান্ধৱীৰ ঘৰৰ পৰা হওক বা আন কাৰোবাৰ ঘৰৰ পৰা হওক এনেকৈ। তাৰপাছতে নাৰ্চাৰীবোৰলৈ যোৱা কৰিলোঁ। তেতিয়া দেখি পিনি ভাল লাগিলে যে মনলৈ আহিলে যে মোৰ নিজৰ এখন এনেকুৱা নাৰ্চাৰী হওক, ডাঙৰকৈ হ'ব এদিন এনেকুৱা বুলি। কিন্তু এতিয়াতো মই ইমান ডাঙৰকৈ কৰিব নোৱাৰোঁ। সেইবাবে এনেকৈ সৰুকৈ গঢ়ি পিনি ঘৰতেই ফুলপুলি নিজে পচাই আৰু বা মই কিনিও আনিছোঁ বাৰু ফুলপুলি এনেকৈ গোটাই পিনি এখন নিজৰ নাৰ্চাৰী কৰিলোঁ। আৰু আছে আপোনাৰ চাকুলেণ্টখিনি আছে, বাবলছ প্লেণ্ট, নাৰ্ভ প্লেণ্ট, এনেকৈ নামবোৰ জানি আচলতে ভাল লাগে। নামবোৰ মনত ৰাখি মই ফুল আনো। আৰু বজাৰলৈ কেনেকৈ উলিয়াই দিয়া হয়? ফুলৰ বজাৰলৈ মানে মই হোৱাটছআপত এনেকৈ পষ্ট কৰোঁ যে এইবিধ ফুল আছে, কাৰোবাক লাগিলে মোৰ পৰা নিব পাৰিব। মই নিজে দি অহাগৈ নাই, ইয়ালৈ আহি পিনি ফুল লৈ যায়। সেউজীয়া পৃথিৱী গঢ়াৰ সপোন দেখা ইতমণীৰ এই সৃষ্টিৰাজি আৰু উল্লেখনীয় পদক্ষেপক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে। কুলেশ বৰা, ডেইলি টাইম অসম, সৰুপথাৰ। Daily Time.